নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ কাৰণে কেইখনমান সৰু সৰু ফুলৰ গামোচাৰ লগতে তাৰ ফুলৰ চানেকিটো লৈ আহিছোঁ, চাব পাৰিব। আৰু এখন এইটো এটা আছে, একদম সৰু সৰু ফুল, বাচিবলৈও খুব কষ্ট নহয়, একদম বহুত আৰাম হ'ব বাচিবৰ কাৰণে। শিৰখত বান্ধি লওক বা ব তুলি লওক আপোনালোকে। কম কম কাঠি আছে যিহেতুকে, সেইকাৰণে অলপ ভাল পাব বাচিবৰ কাৰণেও। এইকেইটা হ'ল ফুলকেইটা। এতিয়া মই আপোনালোকক গামোচাৰ সৈতে কোনটো ফুল কোনটো লগত হেৰি হয় তাকে দেখুৱাই দিম। মই ইয়াতে গাৰ্ফত তুলি লৈছিলোঁ, গোটেইকেইটা ফুল গাৰ্ফত তুলি থোৱা আছে। এই প্ৰথম এনেকৈ আঁচ দি দিয়া আছে, যোনবিলাকত অলপ ডাঠকৈ কালাৰ দাগ দিয়া আছে সেইটোহে নহয় আচলতে, এইটো কিন্তু হয়, এইটোহে নহয়, এইটো নহয়। তেনেকৈ এইটো কাষৰিটো অলপ মিলাব লাগিব। বাকী এতিয়া মই আপোনালোকক দেখাই দিওঁ কোনটো ফুল কোনটোৰ লগত হয়। এইটো ফুল এইটো হয়, ভালকৈ চাই লওক। এইটো ফুল এইটো হয়, যিহেতুকে আমি 4 ভাগৰ এভাগ তুলিলে হৈ যায়, ইয়াৰ পৰা ইয়ালৈকে তোলোতে হৈ গৈছে এটা ফুল। তাৰপিছত আকৌ এনেকৈ একে একে হৈ গৈ থাকিব, লুটি বাগৰ কৰি থাকোঁতে মেলোতে। যিসকলে ফুল বাচিব জানে তেওঁলোকে জানে নিশ্চয়। এইটো ফুল এইটো হয়, স্ক্ৰীনশ্বট লৈ ৰাখিব। এইটো ফুল এইটো হয়, ভালদৰে স্ক্ৰীনশ্বট লৈ ৰাখিব। খুব ধুনীয়া ফুল হয়। আৰু এইটো ফুলৰ চানেকিখন হৈছে এইটো ফুলটো, আৰু এইটো কাষৰিটো ইয়াৰ লগত এইটো মিলাই ল'ব। এইটো অকণমান মানে মোৰ হিচাপত গণ্ডগোল হোৱাৰ কাৰণে খেলি মেলি হ'ল। এনেকৈ এইটো দীঘলকৈ চিন দিয়াই আছে যোনখিনি কাটিবলগীয়া। এইটো কাষৰি আৰু এইটো ফুল ভালদৰে স্ক্ৰীনশ্বট লৈ ৰাখিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে এনেকুৱা সৰু সৰু গামোচাৰ ফুলৰ প্ৰয়োজন হয় আপোনালোকক মোক কমেণ্ট কৰি জনাব। মোৰ লগত আৰু আছে, মই যদি আপোনালোকে বিচাৰে সেইখিনিও দি দিম। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। ফুলতে এইখন গামোচাৰ ফুলটো থাকিয়ে গৈছিলে। এইখনৰ ফুলটো হৈছে এইটো ফুল, এইটো কাষৰি এইটো ফুল হয়। ভালদৰে স্ক্ৰীনশ্বট লৈ ৰাখিব। একেবাৰে সৰু যিহেতু, এই ফুলটো দাঙিবৰ কাৰণে ইমানেই ভাল লাগে নহয়, বহুত ভাল লাগে এই ফুলটো দাঙিবৰ কাৰণে। আৰু কাষৰিটো কেইটামান কাঠি ভৰাই লোৱাৰ পিছত দুটামান কাঠি দাঙিলে হৈ গ'ল। আৰু 1 2 3 4টা কাঠি দাঙিব লাগে, বাকীকেইটা কাঠি আপোনালোকে কাঠি ভৰাই থৈ দিব পাৰে। সেইটোৱে, ভালদৰে স্ক্ৰীনশ্বট লৈ ৰাখিব।